কিমান আছে চোৱাটোকো हेलो फ्रेंड्स কি খবৰ ভালে আছেনে সকলোৱে মৌভিজ লাভ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলোৱে ভালে আছে মই বহুত দিনৰ পাছতহে ভিডিঅ' কৰিব ওলাইছো কিছুমান ঘৰুৱা কামত ব্যস্ত হৈ আছিলো হে দিব পৰা নাই কিন্তু আজি হৈছে এটা বিশেষ দিন হে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবই লাগিব আজি আদিৰ এডমিশনৰ কাৰণে লৈ যাম বুলি ভাবিছো তাকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো যাতে আপোনালোকে আশীৰ্বাদ কৰে আৰু হি স্কুলীয়া জীৱনত খুব ভালে ভালে আগবাঢ়ি যায় তেনেহলে বলকচোন মোৰ লগতে এডমিশনৰ প্ৰচেছখিনি আপোনালোককো দেখাই আছো চাওঁ বলক ভিডিঅ'টো এডমিশন ফৰ্মখন লৈ আহিছো তাকে ফিল আপ কৰি লওঁ আদিক দেখিছেনে মোৰ লগত ফৰ্ম ফিল আপ কৰিব বহি লৈছে কোনো কাটাকাটি নোহোৱাকৈ ফৰ্মখন ফিল আপ কৰা হ'ল আৰু গুড মৰ্নিং ফ্ৰেণ্ডছ পুৱাৰ কাম বন কৰি আজৰি হলো এতিয়া গোখায়ৰ শৰাইখন আগবঢ়াই দিয়ে স্কুললৈ বুলি ওলাই যাম বুলি ভাবিছো আদিৰ পুৰা ফূৰ্তি লাগি আছে হি স্কুল বেগ লৈ স্কুল যাব ওলাইছে সেইটো কাৰণে কিবা ভাবিছে কিন্তু ক্লাছৰুমত সোমাই অলপ বেলেগেই হ'ল দেখোন খুব খুপাই কান্দিব ধৰিছে আদিয়ে তোমাৰ ফ্ৰেণ্ড কিমান আছে চোৱাটোকো আজি আদি আহিছে ন তোমালোকৰ ফ্ৰেণ্ড আজি বহি দিয়া ফ্ৰেণ্ডৰ লগত তোমাৰ ফ্ৰেণ্ড ক'ত আছে কৈ দিয়াচোন কোনফালে আছে তোমাৰ ফ্ৰেণ্ড ক'ত ৰন্দাদা ক'ত আছে চোৱাচোন আমি ওলাই আহিছো আদিৰ কাৰণে আজি হি স্কুলত অলপ মনটো বেয়া কৰি আছিল হে হি যাতে অলপমান ভাল পায় হে তাক অলপ ফুৰাব লৈ আহিছো আমি সায়েন্স মিউজিয়ামলৈকে আহিলো আৰু ওচৰতে খানাপাৰা ভেটেনেৰী ফিল্ডখন অস্থায়ীভাৱে হেলিপেডৰ নিৰ্মাণ কৰা হৈছে তাকে আদিক অলপ দেখাওঁ বুলি লৈ আহিছো এতিয়া আমি ডাঙৰ পেহী তাতে আহিছোঁ আজি পুৱাই আদিৰ এডমিশ্যনৰ প্ৰচেছখিনি হৈ গ'ল তাৰপাছত তাৰ মনটো অলপমান বেয়া আছিল কাৰণে তাক দিনত অলপ ফুৰাবলৈ ওলাই লৈ আহিলোঁ তাৰে পৰা আৰু আমি পেহীহঁতৰ ঘৰলৈ আহি দিলোঁ আৰু ইয়াতে আমি সকলোৱে গোট খাইছোঁ সৰুখিনিয়ে ভাবিলোঁ এডমিশ্যন হোৱাৰ বুলিয়ে এটা সৰু সুৰাকৈ খানা খাওঁ মিলি জুলি সেয়ে আজি মটন বিৰিয়ানী বনোৱাৰ চেষ্টা চলি আছে তাকে আপোনালোককো দেখাওঁ আজি ভাল লাগি আছে যিমান হ'লেও আদিৰ নতুন স্কুলীয়া জীৱনৰ আৰম্ভ হৈছে তাকে অলপ ভাল কৰি আৰম্ভ কৰোঁ বুলি সেয়ে দেখাই আছোঁ আপোনালোককো কেনেকৈ বিৰিয়ানী বনাওঁ চাই থাকিব এইফালে বিৰিয়ানী বনোৱাৰ যোগাৰখিনি চলি আছে তেতিয়ালৈকে মই মটনখিনি মেৰিনেট কৰি লওঁ ইয়াৰ কাৰণে আমাক লাগিব আদা নহৰুৰ পেষ্ট দৈ বিৰিয়ানী মছলা জিৰা পাউডাৰ ৰেড চিলি পাউডাৰ মান ধনিয়া পুদিনা নেমুৰ ৰস অলপমান দিছোঁ আৰু ভাজি থোৱা পিঁয়াজখিনি এতিয়া ভালকৈ মিক্স কৰি 2 ঘণ্টা সময়ৰ কাৰণে থৈ দিম মটনখিনি পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈ ভাজি লৈ ওলাই থম তেলত গোটা গৰম মছলা দি লৈছোঁ এতিয়া মাংসখিনি দি অলপমান তেল ওলোৱালৈকে ভালকৈ ভাজি ল'ম
এতিয়া তিয়াই থোৱা চাউলখিনি দি দিছোঁ আৰু ভাজি থোৱা আলুখিনিও দি দিছোঁ। আজি বিৰিয়ানীখিনি অলপমান বেলেগ প্ৰচেছত বনাই আছোঁ, তাকে ভিতৰত এতিয়া দমত থৈছোঁ, কিন্তু কেনেকুৱা হৈ আছে গম পোৱা নাই বস্তুখিনি, কাৰণ আমি নৰ্মেলি বনালে চাউলখিনি সিজাই লওঁ অলপমান 75% বা 70% আমি সিজাই লওঁ, কিন্তু আজি আমি সিজোৱা নাই, অকল তিয়াই থৈছিলোঁ, তাৰ পাছতে বহাই দিছোঁ। চাওঁচোন কি হয় বা, ভাল হ'ব বুলি ভাবিছোঁ, তথাপিও এতিয়া দেখা পালেহে খুলিলেহে গম পাম কি হৈ আছে। বিৰিয়ানীৰ লগত অলপমান ৰাইতা থাকিলে ভাল লাগিব, সেয়ে ৰাইতাৰ কাৰণে অলপমান দৈ লৈ লৈছোঁ। ইয়াতে ৰষ্টেড জিৰা পাউডাৰ, অলপ ধনিয়া পাত, পুদিনা আৰু নিমখ দি সেই মিক্স কৰি আছোঁ। টেন আমাৰ বিৰিয়ানীৰ ঢাকন খুলি দিছোঁ, একেবাৰে গন্ধই আমোল মোলাই দিছে, মনটো ভাল লাগি গৈছে দেখা পাই। দেখা পাই খাব মন গৈছে নহয় জানো? এবাৰ ট্ৰাই কৰি চাবচোন অলপমান কম পৰিমাণত বনাবলৈ। আমি সকলোৱে বহি লৈছোঁ খাবলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ, আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন ভিডিঅ' এটা লৈ আকৌ সোনকালে লগ পাম।